আপুনি জানে জানো যিকোনো কাৰাদণ্ডক ফাঁচি দিয়াৰ আগতে কলা কাপোৰেৰে মূৰটো কিয় বান্ধে? আমি ভাবিলে মনলৈ আহিব যে এজন মানুহক মূৰত কলা কাপোৰ বান্ধি দিয়া হৈছে আৰু ফাঁচি দিয়া হৈছে। কিন্তু ইয়াৰ ভিতৰৰ লজিকটো কি বাৰু? আৰু এটা কথা, ফাঁচি দিয়াৰ সময়ত তাত থকা জল্লাদজনে অপৰাধীজনৰ কাণত ফুচফুচাই কি কয় বাৰু? আপুনি জানেনে? আপোনাক জনাওঁ, যি ফাঁচি দিয়া হয় সেয়া অপৰাধী এজনৰ বাবে একেবাৰে শেষৰটো শাস্তি, যিটো আটাইতকৈ কঠিন শাস্তি। আৰু ফাঁচি তেতিয়া দিয়া হয় যেতিয়া বহুত বেছি ঘৃণনীয় অপৰাধ কৰে। ফাঁচিৰ বাবে যেতিয়া ঘোষণা কৰে তেতিয়া সেই নিৰ্দিষ্ট অপৰাধজনৰ ডেথ চাৰ্টিফিকেট অৰ্থাৎ মৃত্যু প্ৰমাণপত্ৰত উল্লেখ থাকে। আৰু তাতে ক'ত আৰু কেতিয়া ফাঁচি দিয়া হ'ব নিৰ্দিষ্ট ডেট এণ্ড টাইম লিখা থাকে। যিদিনা ফাঁচি হ'ব তাত জেলৰ ছুপাৰিনটেণ্ডেণ্ট, এক্সিকিউটিভ মেজিষ্ট্ৰেট, ডক্টৰ আৰু এক্সিকিউশ্যনাৰ অৰ্থাৎ জল্লাদ থাকে। যদি অপৰাধীজনক ফাঁচি দিওঁতে মুখত কলা কাপোৰ মাৰি নিদিয়ে তেতিয়া ফাঁচি দিলে পোৱা কষ্ট অৰ্থাৎ মুখৰ পৰা জিভা ল'ব পাৰে আৰু মুখৰ আকাৰ আকৃতি সলনি হ'ব পাৰে ইত্যাদিবোৰ যদি কোনোবাই দেখি পায় তেন্তে তেওঁ সেই গোটেই জীৱন জুৰি পাহৰিব নোৱাৰিব। অপৰাধীজনৰ ফাঁচিত মৃত্যু হোৱাৰ চাফাৰিং যাতে কোনো দেখা নাপায় সেইকাৰণে কলা কাপোৰ মুখত পিন্ধাই দিয়ে। আৰু ফাঁচি দিয়াৰ আগমুহূৰ্তত জল্লাদজনে অপৰাধীজনৰ কাণত মনে মনে কয়, মই বাধ্য, মই মোক দিয়া আদেশে পালন কৰিছোঁ। তাৰপিছত অপৰাধীজন যদি হিন্দু হয় তেন্তে কাণত ৰাম ৰাম, আৰু যদি অপৰাধীজন মুছলিম তেন্তে চালাম বুলি কয়। এয়াই আছিল ফাঁচিৰ কিছু কথা। চ' বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে আছিল। লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু বহু এনে ইনফৰ্মেশ্যন ৰহস্যময় ঘটনা আপোনালোকৰ মাজলৈ লৈ আহিম, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।